চিন্তা কৰক আপুনি 20-30 মহলৰ ওপৰত আছে। আপুনি ওপৰলৈ উঠা বা তললৈ নমা লিফ্টটো যদি হঠাৎ বন্ধ হৈ পৰে তেন্তে আপুনি কি কৰিব? ইতিমধ্যে লিফ্ট দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে। অফিচ, চিকিৎসালয়, কাৰ্যালয়, শ্বপিং মল আদি বিভিন্ন প্ৰতিষ্ঠানসমূহত বহুতেই ব্যৱহাৰ কৰে লিফ্ট। আপোনাৰ জীৱনতো ঘটিব পাৰে এনে দুৰ্ঘটনা। তেতিয়া কি কৰিব আপুনি? সেই সময়ত যদি প্ৰস্তুত নাথাকে তেন্তে মহা বিপদত পৰিব আপুনি। সৰু ঘটনা কিন্তু বিপদ হ'ব পাৰে মাৰাত্মক। মৃত্যুৰ মুখতো পৰিব পাৰে আপুনি। লিফ্ট যিকোনো সময়তে বন্ধ হ'ব পাৰে, এয়া আমি সকলোৱে জানো। কিন্তু আমি এই বিষয়টোক লৈ ইমান চিন্তিত নহওঁ। কেনেকৈ এই বিপদৰ পৰা ৰক্ষা পাম সেই প্ৰস্তুতি আমি নাৰাখোঁ। আমি ভাবোঁ এনে ঘটনা কেতিয়াও মোৰ সৈতে ঘটা নাই। যেতিয়া বিপদ হ'ব দেখা যাব, এনেকৈয়ে আমি ভাবোঁ। সেইটোৱে আমাৰ ডাঙৰ ভুল, যি ভুলে আমাৰ প্ৰাণ পৰ্যন্ত যাব পাৰে। লিফ্ট বন্ধ হৈ যোৱাৰ ঘটনা হ'লে আপোনাৰ মগজুৱে কাম নকৰিব। আপুনি অন্য লোকক বা নিজকে কোনো সহায় কৰিব নোৱাৰিব। অৱশ্যে কেইটামান নিয়ম জনা থাকিলেই এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব আপুনি। হঠাৎ লিফ্ট বন্ধ হ'লে আপুনি ভয় নকৰিব। ভয় নকৰি সেই সময়ত আপুনি কি কৰিব আৰু কি নকৰিব আহক জানি লওঁ। লিফ্টৰ ভিতৰত ডো আৰু ডোণ্ট লিখা দুটা বটম আছে। সেই পৰিস্থিতিত পৰিলে প্ৰথমে ভালদৰে চাই ল'ব। সেই সময়ত আপোনাৰ মগজুৱে কাম নকৰিব পাৰে। হয়তো আপুনি লিখনিটো ভালদৰে পঢ়িবলৈও নোৱাৰিব পাৰে, কাৰণ তেতিয়া আপুনি বিভ্ৰান্তিত আছে। সেইবাবেই প্ৰথমে ডো আৰু ডোণ্টৰ বিষয়ে জানি ল'ব, যিয়ে আপোনাৰ বিপদত সহায়ক হ'ব। বহুত সময়ত লিফ্টৰ ভিতৰত ডো আৰু ডোণ্ট লিখনিটো মোহাৰি যায়। সেয়েহে সতৰ্ক থাকক, প্ৰথমৰ পৰাই বিষয়টো জানি ৰাখিব। যদি আপোনাৰ সুযোগ থাকে তেন্তে ডো আৰু ডোণ্ট বটমটো এবাৰ পঢ়ি ল'ব। হঠাৎ লিফ্ট বন্ধ হৈ পৰিলে লিফ্ট খুলিবলৈ বাৰে বাৰে বটম দবাই নিদিব, কাৰণ ইয়াত কোনো ধৰণৰ লাভ নহ'ব। লিফ্টৰ ভিতৰত থাকি বাৰে বাৰে দৰ্জা খুলিবলৈ চেষ্টা নকৰিব, ইয়াতো কোনো লাভ নহ'ব আপোনাৰ। লিফ্টত এটা পাৱাৰ বটম থাকে, যিটো পাৱাৰ বটম দবাই দিয়াৰ কিছু সময়ৰ পিছৰ পৰাই লিফ্ট চলিবলৈ আৰম্ভ কৰে। পাৱাৰ বটম টিপি দিয়াৰ পিছত কিছু সময় আপুনি অপেক্ষা কৰিব লাগিব। লিফ্ট বন্ধ হৈ যোৱাৰ পিছত অটো জেনেৰেটৰ চালু হৈ পৰে। বিদ্যুৎ বন্ধ হোৱাৰ 1 মিনিটৰ ভিতৰত এই ছিষ্টেম চালু হয়। তাৰ পিছত লিফ্ট একেবাৰে তলৰ ফ্ল'ৰত নামি পৰে আৰু দৰ্জা অট'মেটিক খুলি যায়। এই সম্পূৰ্ণ বিষয়টোত মাত্ৰ 3 মিনিট সময় লাগিব। যদি ইয়াৰ পিছতো কাম নহয় তেন্তে আপুনি এলাৰ্ম বা ইমাৰ্জেঞ্চি বটম দবাব লাগিব। লিফ্টৰ ভিতৰত এটি ফোন নম্বৰ আছে। সেই ফোন নম্বৰত ফোন কৰি চিকিউৰিটি গাৰ্ডক জনাই দিয়ক। আপুনি শান্তি বজাই ৰাখিব লাগিব। যিমানেই আপুনি উত্তেজিত হ'ব সিমানেই আপোনাৰ বিপদ হ'ব। লিফ্টত কেতিয়াও ধূমপান নকৰিব। যিকোনো সময়ত শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। আপোনাৰ সাৱধানতাই আপোনাৰ লগত বেলেগৰো জীৱন বচাব। নিউজ ডেস্ক, জনতাৰ কণ্ঠ অসম।